गरेश्वराव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिनि दैदेननायाव गुबुन हादरनिफ्राय फैनाय थान्दैफोरा दावबायफैदों। खुलुमबाय, बड'सानि स्टुडिय'आव रादाबखौ फरायदों आं सांग्रिला नार्जारि। गुवाहाटीआव खुंजाबाय थानाय कमनवेल्थ एसोसिएशननि गेवलां मेलाव बाहागो लानो गुबुन हादरनिफ्राय फैनाय थान्दैफोरा गरेश्वरनि आइबिआव नुजाथिफैयो। गरेश्वरनि आइबिआव सौफैनाय लोगो लोगोनो बर'नि हारिमु खेराइ, आसामनि हारिमु बिहु बायदि बायदि हारिफोरनि आसार खान्थिजों बरायनानै मोसानानैबो दिन्थिफुङो। आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिनि दैदेननायाव भारत भुटान सीमा ओनसोलनि उदालगुरि आरो तामुलपुर जिल्लानि गुबुन गुबुन जायगायाव दावबायहैनानै बर'नि हारिमु, नखर खुंनाय आरो थांना थानायनि जिउ राहा बायदि बायदिनि सोमोन्दै मिथिनो नाजायो। थान्दै हानजाया सीमा ओनसोलनि नाग्रिजुलि आरो पानेरि साहा बागानसिम दावबायहैयो आरो साहा दिहुनथायनि सोमोन्दै नायगिदिंहैयो। आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिनि दैदेननायाव मालयेशिया, खोला आफ्रिका, जापानखौ लाफानानै गुबुन गुबुन हादरनि मोनसे थान्दै हानजाया बड'लेण्ड ओनसोलनि मिथिंगायारि समायनाखौ नायनानै गोजोननाय लायो। एसोसिएशনৰ মিটিং যেহেতু গুৱাহাটীত হয় আছে, ইয়াৰ পৰা আমাৰ কিছু বিদেশৰ আমাৰ প্ৰতিনিধি ইয়াত মানে ওদালগুৰিত আহিছে চাহ বাগান চাবলৈ, আৰু সেইটোকে গড়েশ্বৰতো সোমাই পালে অলপ আমি কালচাৰেল আমাৰ সংস্কৃতি প্ৰদৰ্শন কৰাইছোঁ। ইয়াত আমাৰ ইউনাইটেড কিংডমৰ বিভিন্ন দেশৰ প্ৰতিনিধি আছে, আমাৰ আফ্ৰিকাৰ দেশৰ সাউথ আফ্ৰিকাৰ বিভিন্ন দেশৰ আমাৰ প্ৰতিনিধি আছে, মালয়েছিয়াৰ পৰাও আমাৰ প্ৰতিনিধিসকল আছে আৰু অন্যান্য আৰু মানে দেশৰো ইয়াত প্ৰতিনিধি আহিছে। গতিকে তেখেতসকলে ইয়াত আহি ভালে পাইছে সব, আৰু আমাৰ কাৰণে সৌভাগ্যৰ কথা যে আজি কমনৱেল্থ পাৰ্লিমেণ্টাৰী মানে এছ'চিয়েশ্যনৰ নামত কমনৱেল্থ কাণ্ট্ৰিৰ বিভিন্ন প্ৰতিনিধিয়ে আমাৰ ইয়াত আহি আমাৰ বিষয়ে তেওঁলোকে জানিবলৈ সক্ষম হৈছে। আমাৰ অঞ্চলখন তেওঁলোকৰ মানে আজি এটা নলেজত আহিছে, আমি কেনেকুৱা থাকোঁ, কেনেকুৱা কৰোঁ, অসমীয়া মানুহ কেনেকুৱা, মানে অসম কেনেকুৱা, আৰু সেইটো আহিব পাই তেওঁলোকে খুবেই মানে আনন্দিত হৈছে। এতিয়া ইয়াৰ পৰা আপোনাৰ বাৰাংগাবাৰী মানে বাগানত যাব, তাৰপিছত পানেৰী বাগানত যাব, তাত বাগান চাব, চাহ প্ৰডাকশ্যন চাব, ইয়াৰ পিছত আৰু তেওঁলোকে গাঁৱতো সোমাব। তেনেকুৱা ধৰণৰ আজিৰ দিনটো মানে প্ৰগ্ৰাম লোৱা হৈছে, কাৰ্যসূচী লোৱা হৈছে। অসমৰ মানুহৰ মানে জীৱনৰ বিষয়ে তেওঁলোকে আজি কিছু মানে জানিব।